নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই ৰমেন, আপুনি চাই আছে ৰমেনজি ব্লগ। চাচি পুলি অলপ পচাই থোৱা আছে, প্ৰথমতে তাত পানী দি লওঁ। এইখিনিতে কথা এটা কওঁ, আমাৰ অসমৰ বহুত মানুহে চাচি গছ চিনি নাপায়। যিহেতু মই সিহঁতক ক'ব বিচাৰিম, এজোপা চাচি গছত 500 টকাৰ পৰা লৈ লাখ টকালৈকে বিক্ৰী হয়। লাগিলে সেই গছজোপা তামোল গছৰ সমানেই শকত থাকক। এতিয়া তামোল গছ কিমান শকত সকলোৱেতো জানেই। বাৰু আজি আমি চাচি গছৰ বিষয়ে কথা নাপাতোঁ। চাচি গছৰ বিষয়ে বেলেগ এদিন ভিডিঅ' এটা বনাই দিম, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আমাৰ ঘৰত বহুত পুৰণা নাৰিকল গছজোপা আছে, ককাই ৰুই থৈ যোৱা। আৰু সেই গছজোপা কোনদিনা পৰি যাব, কেতিয়া পৰি যাব কোনো ঠিক নাই। তাৰ কাৰণ হ'ল কি, গছজোপাত মৌ বাঁহ আছে। গছজোপাৰ ওপৰত নহয়, গছজোপাৰ ভিতৰত। বলক আপোনালোকক দেখুৱাইছোঁ। দেখুৱাৰ আগতে অমিতা খাই লওঁ। মায়ে অমিতা কাটি আছে। এফালে মায়ে অমিতা কাটি আছে, অমিতা খাব লাগিব এতিয়া। পকা অমিতা গছত পকা। এইজোপা নাৰিকল গছ একেবাৰে গুৰিৰ পৰা লৈ 4-5 ফুটমান ওপৰলৈকে মৌ বাঁহ আছে আৰু মৌজোল বৈ আহিছে। বেছি ওচৰত যাব নোৱাৰি, বেছি ওচৰৰ পৰা দেখুৱাব নোৱাৰি, নহ'লে মোক চুমা খাব। মৌ বাঁহ থকাৰ কাৰণে গোটেই গছজোপা ফোপোলা হৈ গৈছে। গুৰিটো নায়েই, ফোপোলা হৈ গৈছে। একেবাৰে ওপৰলৈকে মৌ বাঁহ আছে, সেইকাৰণে গ্ৰান্টি নাই মানে কেতিয়া পৰি যাব, কোনটো সময়ত পৰি যাব। গছজোপাত নাৰিকলো নলগা নহয়, নাৰিকলো লাগি আছে। এই গছজোপা নাৰিকল পুলি বা নাৰিকল পচাই ৰোৱা নাই, মাত্ৰ তাত নাৰিকল এটা থৈহে দিছিলে। আগতে নাৰিকলৰ দামো কম আছিলে আৰু মোক কথাটো মায়ে কৈছিলে, আমাৰ ককাই বোলে নাৰিকল এটা কিনি আনি 20 টকা নে 30 টকাত কিনি আনি তাত নাৰিকল এটা থৈ দিছিলে। আৰু তাত বহুত কচু গছ আছিলে, এতিয়া যোনখন গছজোপা আছে তাত থৈ দিছিলে। যেতিয়া গজালি ওলালে তাৰপিছতে বেৰি দিলে, তাৰপৰা এতিয়া গছ ইমান ডাঙৰ গছ হৈ নাৰিকল দি আছে, কিন্তু মৌ বাঁহ থকাৰ কাৰণে পৰি যোৱাৰ চান্স আছে। সেইকাৰণে মই কি কৰিলোঁ, নাৰিকল দুটা পাৰি তেনেকেই ঠাণ্ডা জেগাত থৈ দিছোঁ, এটা পুখুৰী পাৰত, এটা পথাৰ কাৰণত। আৰু নাৰিকল দুটাৰ গজালি ওলালে, মই আপোনালোকক দেখুৱাইছোঁ বোলো। এতিয়া যোনটো নাৰিকল চালে সেইটো পথাৰ কাণৰ, এতিয়া পুখুৰী পাৰটো দেখুৱাইছোঁ বোলো। এইটো হৈ গ'ল পুখুৰী পাৰৰ নাৰিকলটো। এইটো পুখুৰী পাৰৰ নাৰিকলটো আৰু এইটো পুখুৰী। নাৰিকল দুটা গোলকৈ জেওৰা দি বেৰি দিব লাগিব, যাতে গৰু ছাগলীয়ে খাব নোৱাৰাকৈ। আৰু যদি কেনেবাকৈ গৰু বা ছাগলীয়ে খাই দিয়ে তেনেহ'লে চেছ আৰু। এতিয়া বেৰিবলৈ কাৰণে আমাক বাঁহ লাগিব। বলক প্ৰথমে বাঁহ কাটি লওঁ। বাঁহ কাটি লৈ আহিলোঁ, এতিয়া খুঁটিৰ জোখত পিচ কৰিব লাগে। বাঁহ পিচ কৰা হৈ গ'ল, এতিয়া জোঙালিব লাগে আৰু। জোঙালি হৈ গ'ল, এতিয়া বেৰি দিম আৰু।
বন্ধুসকল যিহেতু আপোনালোকে দেখিবলৈ পালে মই নাৰিকলটো খুব ধুনীয়াকৈ বেৰি দিলোঁ এতিয়া বাৰীত যদি গৰু ছাগলীও সোমায় নাৰিকলৰ গজালিটো খাব নোৱাৰে বা নষ্ট কৰিব নোৱাৰে ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত